ফকীৰগঞ্জত সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পদযাত্ৰা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে দেশৰ আন আন অঞ্চলৰ লগতে আজি দক্ষিণ হালমৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ফকীৰগঞ্জত উলিওৱা হয় এক পদযাত্ৰা। হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ অংগনবাড়ী কৰ্মী তথা সহকাৰী কৰ্মীকে ধৰি বিষয়া কৰ্মচাৰীসকলে পৰিপূৰক খাদ্যৰ ওপৰত উলিয়াই এক সজাগতামূলক পদযাত্ৰা। বাল্য বিবাহ বন্ধ কৰক, শিশুৰ যতন লওক, নিয়মীয়াকৈ ছাত্ৰ-ছাত্ৰীক সময়মতে অংগনবাড়ীলৈ পঠিয়াই দিয়ক আদি শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। উল্লেখ্য যে দেশত 8 আগষ্টৰ পৰা 14 আগষ্টলৈ পোষণ অভিযানৰ লগত সংগতি ৰাখি পদযাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হয়। কমপ্লিমেণ্টাৰী ফিডিংছৰ ওপৰত যিটো পদযাত্ৰা হৈ গ'ল, সেইটোতো আগতে ছাৰসকলে কৈ গ'ল যিখিনি আছে সেইখিনি, আৰু আমালোকৰ যিখিনি কাম আমালোকে ঘৰে ঘৰে গৈ গৰ্ভৱতী মাতৃ প্ৰসূতি মাতৃসকলক ভালদৰে বুজাই দিব লাগিব, যাতে সিহঁতে শিশুসকলক কেনেকৈ যত্ন ল'ব লাগে, শিশুসকলক কেনেকৈ মাতৃ দুগ্ধ পান কৰাব লাগে, সেইখিনি ভালদৰে বুজাই দিব লাগিব আমালোকে ঘৰে। আজি আমি কমপ্লিমেণ্টাৰী ফিডিঙৰ ওপৰত এটা পদযাত্ৰা আৰম্ভ কৰিছিলোঁ। ইয়াত আমাৰ অংগনবাড়ী ৱৰ্কাৰসকল, আমাৰ ষ্টাফসকল সকলোৱে জড়িত হৈ আছিল, আৰু আমি এই পদযাত্ৰাৰ জৰিয়তে আমি মানে এটা এৱাৰনেছ দিব খুজিছোঁ যে আমাৰ শিশুবিলাকক কমপ্লিমেণ্টাৰী ফিডিং কেনেদৰে খুৱাব লাগিব আৰু কেনেদৰে তাৰ প্ৰস্তুত কৰিব লাগিব, এই বিষয়ে আমি এটা এৱাৰনেছ দিবৰ কাৰণে যত্ন কৰিছিলোঁ। সেইকাৰণে আমি পদযাত্ৰাটো উলিয়াইছিলোঁ। এতিয়া আমাৰ চাউথ শালমাৰ প্ৰজেক্টত মই এই 4 বছৰ আছোঁ ইয়াত, আমি দেখি আছোঁ অপৰিপুষ্টিত ভোগা শিশু বহুত আছে। বিশেষকৈ আমাৰ নিজৰ প্ৰজেক্টত 65টা চেম বাচ্চা আছে। কিন্তু এইটো বৰ দুখৰ কথা যে চেম বাচ্চা কিয় ওলাইছে, কিন্তু আমাৰ গাঁৱততো খোৱা খাদ্যৰ অভাৱ নাই, একো অভাৱ নাই, কিন্তু তথাপিও আমাৰ চেম বাচ্চা ওলাইছে। ইয়াৰ মূলতে হ'ব আমাৰ খাদ্যৰ কিবা অলপ গোলমাল হৈছে। ইয়াত আমি ক'ব পাৰিম যে তেওঁলোকৰ কমপ্লিমেণ্টাৰী ফিডিঙত কিছু গণ্ডগোল থাকিব পাৰে, কাৰণ 6 মাহৰ পিছত কমপ্লিমেণ্টাৰী ফিডিং দিব লাগে, কিন্তু বহুত মাকে এইখিনি কথা নাজানে আৰু বহুত অভিভাৱকেও এইখিনি কথা নাজানে। নাজানাৰ ফলত শিশুখিনিক মাকৰ গাখীৰ খুৱাই বহুত দিনলৈকে ৰাখি থয়, সেইকাৰণে তেওঁলোকে অপৰিপুষ্টিত ভুগিবলগীয়া হয়। আপুনি চাই আছে দ্য ৰয়েল নিউজ।